ৰাইজসকল, ইয়াত শিৱসাগৰত এইচ প্ৰমিছ বুলি এটা ডিলাৰ আছে। তাত আপোনাৰ ছেকেণ্ড হেণ্ড কাৰ এভেইলেবল পোৱা যায়। আহক, ইয়াৰ ভিতৰত কেনেকুৱা কাৰ পোৱা যায় আমি এবাৰ চাওঁ আহক। দাম কিমান আপোনাৰ? এখন হৈছে আপোনাৰ i20 এক্টিভ 2018 চনৰ। এখন SX মডেলটো হয়। এখন আপোনাৰ প্ৰাইচ হ'ব আপোনাৰ 530। SS মডেল ন? SX খন হয়। আৰু এইখন নহয়, এখন ডেমো হয়। এটা ডেমো হয়। এখন হয় ৰেনল্টৰ লগান হয়। এখন 2011 মডেল। এখনৰ প্ৰাইচ হৈছে 150। তাৰপিছত এইখনৰ এখন i20 মেগনা 2009 হয়। প্ৰাইচ হ'ব এখন 230। এইখনৰ এতিয়া বৰ্তমান কিমানত দি আছে আপোনালোকে? এল্ট'খন 2010 হয়। এখন 135। 2010 ন? ৰেড কালাৰ। এইখনৰ দাম কিমান হ'ব? এইখন হৈছে ফৰ্ড ইক' স্পৰ্ট 2018 মডেল। এইখনৰ প্ৰাইচ হ'ব আপোনাৰ 550। দে, আৰু আপোনাৰ ক'ত আছে? এইখন আছে ন? এইখন ফ্ৰণ্টৰ পৰা আহি গৈছোঁ। এইখনৰ ডিটেইলছটো আপুনি কৈ দিব। এইখনৰ ডিটেইলছটো কৈ দিব। এখন ভাৰ্নাৰ ডিজেল না? ডিজেল হয় এখন। এখন প্ৰাইচ হ'ব আপোনাৰ চেলিং প্ৰাইচ 290। 2,90,000। অনলি 2,90,000। ঠিক আছে, হ'ব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।